खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं आमिना सरगियारिया 14 मार्च खालारखालि उदालगुरि आरो बेहेरगाव डिस्ट्रिक्टआव बीपीएफ हानजानि लाइमोननि मेल खुंनाय जादों बे मेलाव गासै 70,000निबो बारा लाइमोन आरो रायजो राजाफोरा बाहागो लानाय जादों मेलाव आलासि महरै नुजाथिफैयो बीटीसीनि चिफ हाग्रामा महिलारी EM जगदीश सरकार राज्यसभानि MP बिश्वजित दैमारी ओनसोलनि MLA शरण बर' आरो मिनिस्टार रेहन दैमारी बिथांमोना बाहागो लानाय जादों बे मेलाव बीटीसीनि चिफ हाग्रामा महिलारिया फोरमायदों दि बे खेबावबो बीपीएफआनो सरकार दानाय जागोन आरो बे खेबाव दानि थामथि गोरोबथानि गेजेरजों मोननाय मोनथायखौ लाबोजोबगोन आरो कालचार एडुकेशन लिटारेचार आरो बायदि बिथिङाव जौगानाय लाबोगोन दानिया फै उदालगुरिनिफ्राय अनजिना ब्रह्म दैथायहरनाय राज्यसभानि MP बिश्वजित दैमारीनि फंनैसो बिबुंथि खोनासंनि जिखिनि आक्रमण কৰি ফালে जिखिनि কথা ক'ব লাগে जिखिनि সমালোচনা কৰিব লাগে जिखिनि বেয়া ভাষা শব্দ প্ৰয়োগ কৰিব লাগে অলৰেডি প্ৰয়োগ কৰিলে গতিকে এতিয়াতো আমাৰ পালা তেওঁলোকৰ আৰু ক'বলৈ একোই নাই আৰু তেওঁলোকে যিখিনি কৈছে ইয়াৰ উত্তৰ আমি সম্পূৰ্ণভাৱে দিছোঁ যেনেকৈ তেওঁলোকে কৈ আছে যে 15 বছৰত BPF দলে একো কৰা নাই কিন্তু 15 বছৰৰ আজি এই BTCখন BPF দলে ইমান ডাঙৰ দীঘল ধুনীয়া কৰাৰ কাৰণে সবে ইয়াৰ লবত নামি আহিছে একদম নেশ্যনেল পাৰ্টি দিল্লী কবাৰ পৰাও মানে ইয়ালৈকে আহিছে আপোনাৰ এই মানে সাধাৰণ এটা BTC আৰু যি BTCক এই ৰাজনীতিক দলবিলাকে জন্ম লগ্নলৈ পৰা সমালোচনা কৰি আহিছে কেতিয়াও তাৰ উন্নয়নৰ কথা কোৱা নাই আজি BPF দলৰ বাদে যিমান MP MLA ইয়াত আহক বিধানসভা আৰু লোকসভাৰ মজিয়াত আজিলৈকে BTC অঞ্চলৰ পুঁজিৰ কাৰণে অন্যান্য আঁচনিবিলাকৰ কাৰণে এটাও শব্দ তেওঁলোকে মাত মাতা নাই এই মানুহখিনি কি BTCৰ প্ৰতি BTC জনগণৰ প্ৰতি কিবা দায়বদ্ধতা ল'ব বুলি বিশ্বাস কৰিব পাৰে জানো গতিকে আজি BTC সেক্ৰেটাৰিয়েট পৰা আৰম্ভ কৰি ডিপাৰ্টমেণ্টেল অফিচ BPF দলে কৰিছে আজি BTC চুক্তিৰ পিছত আপোনাৰ সেক্ৰেটাৰিৰ পৰা ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সাব ডিভিজন হেডকোৱাৰ্টাৰ BPF দলৰ দিনটোত হৈছে আজি ইউনিভাৰ্চিটি CIT বিনিশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ আৰু অন্যান্য কলেজবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যন BPF দলৰ তত্ত্বাৱধানত সব হৈছে আজি যিমান কালভাৰ ৰাস্তা দলং য'ত বেলেগ ৰাজনীতিক নেতাবিলাক দূৰ দূৰণিৰ পৰা একো সীমা চিনি নোপোৱা অসমৰ সীমা নাজানা মানুহ ভূটান পাহাৰলৈকে যে সেই ৰাস্তাবিলাকত আহিছে এই গোটেইবিলাক BPF দলে কৰিছে গতিকে BPF দলে একো কৰা নাই কোনটো ক'লে হয় BPF দলে তেওঁলোকক মাত্ৰ জন্ম দিয়া নাই বাছ ইটোই কথা কিন্তু তেওঁলোকে ক'ত উৎপন্ন হৈছে তেওঁলোকে নিজেহে জানে গতিকে তেওঁলোকৰ কথা বাক্যবান যি কৰিব লাগে সেইটো আৰু নাই তাকে কৈছোঁ গুলি যিখিনি গুলি মাৰিব লাগে তেওঁলোকে মাৰিলে আৰু এতিয়া তেওঁলোকৰ গুলি শেষ গতিকে এতিয়াৰে পৰা আমাৰ গুলি চলিব আৰু আমিতো ডাইৰেক্ট নামানো টাৰ্গেট কৰি পেলাই মাৰিম এটাৰ পিছত এটা যোনে আহক চাওঁ তাক কেনেকুৱা কৰিলে সি শেষ হৈ যাব এইখিনি গুলি আমিও ফুটাই থাকিম এতিয়া কিন্তু বিজেপিয়ে 40টা সমষ্টিতে খেলিব বুলি গুৱাহাটীত প্ৰেছ মিট কৰিছে নহয় নহয় তাত আমাৰ একো ক'বলগীয়া নাই আমাৰ এলায়েন্স আছে এলায়েন্স হিচাপে আমি এতিয়া নিৰ্বাচনটোত আমি আমাৰ বন্ধুত্বৰ মাজতে আমাৰ নিৰ্বাচনটোত চলিব তেওঁলোকৰ মতে ষ্ট্ৰেটেজি ল'ব BPF মতে ষ্ট্ৰেটেজি ল'ব আৰু মাজে সময় দৰকাৰ হ'লে দুইটা দলে আমি ষ্ট্ৰেটেজি লৈ ফালে মানে আগবাঢ়ি গৈ থাকিম গতিকে তাত আমাৰ একো প্ৰব্লেম নাই আপোনালোকে চিন্তা কৰিবই নালাগে BPF BJP AGP আমি একেলগে ধুনীয়াকৈ এই নিৰ্বাচনটো আমি খেলি যাম পূজা পৰাৰ মাজত আৰু ধুনীয়াকৈ আমাৰ পাৰ হৈ যাব কিন্তু চুক্তি স্বাক্ষৰকাৰীক এবাৰ শাসনৰ সুযোগ দিবলৈ বিজেপি যত্ন কৰে বুলি এটা প্ৰচাৰ চলিছে নাই স্বাক্ষৰকাৰী নিখিল বড়ো ছাত্ৰ সন্থা আপুনি কেনেকৈ মানে নিখিল বড়ো ছাত্ৰ সন্থাক ৰাজনীতিত বহাব পাৰে তেনেকৈতো কেতিয়াও নোৱাৰে তো সেইটো যদি কোনোবা ক্ষমতাশালী ৰাজনীতিক দল তেনেকুৱা আছে তেওঁলোকে সাংবিধানিকভাৱে আইনগতভাৱে কৰাই আনি দিলে তাততো ক'বলগীয়া একো নাই গতিকে তেওঁলোকে দিয়ক তেওঁলোকে নিৰ্বাচন খেলিব নালাগে যিবিলাকে কৈছে তেওঁলোকে নিৰ্বাচন খেলিব নালাগে গতিকে আপচুৰ কেণ্ডিডেটবিলাকক তাক উঠাই দিয়ক উইদাউট কণ্টেষ্ট সবকে কনভিন্স কৰি পঠাই দি দিলে হৈ যাব গতিকে সেইবিলাক এনে ক'ব লগাত মানে কোৱা কথা তেনেকুৱা কোনো কথা নাই আৰু নিখিল বড়ো ছাত্ৰ সন্থা তেওঁলোকৰ চুক্তি ৰূপায়ণ হ'ব লাগে গতিকে ৰূপায়ণ হ'ব লাগিলে সেইটো চৰকাৰ ৰাজনৈতিক দলৰ নেতাবিলাকে এই চৰকাৰক আপোনাৰ গৈ ফালে প্ৰেছাৰ দি ফালে ইমপ্লিমেণ্ট কৰিব গতিকে
মই বিচাৰোঁ যে ছাত্ৰ সংগঠনে সদায় কোনো এটা ৰাজনীতিক দলৰ পলিয়া নহৈ ফালে গোটেই ৰাজনীতিক দলৰ লগতে সুসম্পৰ্ক ৰাখি ফালে তেওঁলোকৰ যিটো একৰ্ড ইমপ্লিমেণ্টেশ্যন সেই একৰ্ড ইমপ্লিমেণ্টেশ্যনত যিকোনো পাৰ্টিৰ আপোনাৰ প্ৰতিনিধিৰ লগত সম্পৰ্ক ৰাখি ফালে সেইটোৰ দ্বাৰা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈ ফালে তেওঁলোকৰ সমস্যাটো ক'ব পৰা পথটো মুকলি কৰি ৰাখিব লাগে आरोबाव फै MLA चरण बर'नि नुथाय नायदिनि যে আমি BTCৰ 4খন জিলাত 4টা বিশাল আমি গণসমাৱেশ কৰিম আৰু লক্ষ্য এইটোৱে আছিলে যে আমাৰ বহুত সময়ত বিভিন্ন অন্য দলবিলাকে আমাক বদনাম দিব বিচাৰে যে BPF দলৰ লগত কোনো যুৱশক্তি নাই কিন্তু BPF দল সদায় যুৱশক্তিক বিশ্বাস কৰে সন্মান কৰে আৰু তেওঁলোকক সন্মান কৰি পেলাই আমি দলত আগভাগ ল'বৰ কাৰণে সদায় আমি লৈ আহিছোঁ তো এই হিচাপে আজি আমি এইটোকে প্ৰদৰ্শন কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছিল এই হিচাপে আজি আমাৰ 10টা যি আমাৰ BPF ব্লক কমিটি আছিলে এইবিলাকৰ পৰা মানে এটা ব্লকৰ পৰা কমেও 6,000-7,000কে তেনেকৈ আহি পেলাই মিনিমাম ইয়াতে আমি 70,000 মান গেদাৰিং কৰি পেলাই আমি দেখাব পাৰিলোঁ আৰু এইটোৱে আমাৰ প্ৰমাণ হ'ল সঁচাকৈ মানে যুৱকসকল BPF দলৰ লগত আছে এইটো এটা প্ৰমাণ হ'ল আজি প্ৰাৰ্থী প্ৰায় BTCৰ যিমানখিনি 22টা প্ৰাৰ্থী ঘোষণা কৰিবলগীয়া আছিলে যিহেতু 2টা সমষ্টি অলৰেডি BJPক দিয়া হ'ল এইটো বাদ দি পেলাই 22টা মান আছিলে তো 22টাৰে প্ৰায় আজি 18টা মান সমষ্টিৰ টিকেট ঘোষণা কৰা হ'ল তো আমাৰ ওদালগুৰি জিলাৰো 4খন বাকী আছিলে তো 4খনৰ আজি 2টা দিয়া হ'ল আৰু 2টাটো এতিয়াও বাকী আছে আমাৰ ৰৌতা সমষ্টিৰ পৰা খগেন মছাৰী ডাঙৰীয়া তেখেতে BPF দলৰ জন্মৰ পৰাই আছিলে তেখেতক প্ৰাৰ্থিত্ব ঘোষণা কৰিলে তাৰপিছত ভৈৰৱকুণ্ড সমষ্টি তাতেও আমাৰ আগৰে আমাৰ MCLA ৰিপেন ডেমাৰী ডাঙৰীয়া তেখেতকো প্ৰাৰ্থী ঘোষণা কৰিলে তো আজি আমাৰ BPF দলৰ বা ওদালগুৰি জিলাৰ যিবিলাক ঘোষণা কৰিবলগীয়া আছিলে এইটো আজি ক্লিয়াৰ হৈ গ'ল আমাৰ দলৰ কৰ্মকৰ্তাসকলে বহুত দূৰ মদূৰত আছিলে আজিৰ পৰা খুব ধুনীয়াকৈ কাম কৰিব পাৰিব আৰু গম পাইছোঁ যি 2খন সমষ্টি বাকী আছে এইটো খালি ঘোষণা কৰা হ'ব ধনশিৰি সমষ্টি আমাৰ দলৰ সভাপতি ডাঙৰীয়া জনাই থৈ যোৱা মতে তেওঁ কালি কক্ৰাঝাৰৰ পৰা ঘোষণা কৰিব আৰু বাকী নুনাই চেৰপাং সমষ্টি এইটো কালি ঘোষণা কৰিব বুলি কৈছে आरोबाव फै EM जगदीश सरकारनि नुथाय नायदिनि গতিকে এওঁলোকে যে কিমান মানে কি কয় এইটো মানে কিমান নিকা সেইটো ইয়াতে প্ৰমাণ পোৱা যায় আজি তেওঁলোকৰ মুখত দুৰ্নীতিৰ কথা ভ্ৰষ্টাচাৰৰ কথা শুবা নাপায় তেওঁলোকে নিজেই দুৰ্নীতিৰ ভ্ৰষ্টাচাৰত নিমজ্জিত এই অঞ্চলত যদি ক'ৰবাত দুৰ্নীতি হৈছে অসমত এটা চৰকাৰ আছে ভাৰতবৰ্ষত এটা চৰকাৰ আছে ইনকুৱাৰী কৰাৰ কাৰণে যথেষ্টখিনি প্ৰভিজন আছে স্কোপ আছে গতিকে যোৱা সময়ছোৱাত তেনেধৰণৰ যদি ক'ৰবাত কিবা ঘটনা ঘটিছিল নিশ্চিতভাৱে চৰকাৰে ইয়াতে ইনকুৱাৰী কৰিলেহেঁতেন মই নিজে এজন EM হিচাপে যিহেতু মই কেইবাটাও ডিপাৰ্টমেণ্ট মই চোৱা চিতা কৰোঁ তেনেধৰণৰ যদি ক'ৰবাত কিবা ড্ৰবেক থাকিলেহেঁতেন তেনেধৰণৰ কমপ্লেইন থাকিলেহেঁতেন আমি নিজে ইনকুৱাৰী কৰিব পাৰিলোঁ হয় গতিকে আজি নিৰ্বাচনৰ সময়ত তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এই মনে হাজা কিছুমান কথা কিছুমান অভিযোগ দি তেওঁলোকে ৰাতিৰ ভিতৰত হিৰো হ'ব বিচাৰিছে গতিকে BTC অঞ্চলৰ ৰাইজ সচেতন এই অঞ্চলৰ ৰাইজে বিবেকেৰে চলে এই অঞ্চলৰ ৰাইজে সঠিক সিদ্ধান্ত ল'ব জানে আৰু আজিৰ যিখন যুৱ সমাৰোহ এই যুৱ সমাৰোহৰ যোগেদি প্ৰমোদ বড়োক প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমাৰ জিলাখনত থকা যুৱক বন্ধুসকলক ওলাই আহিছে আৰু এই প্ৰমাণ হৈছে যে আকৌ এবাৰ হাগ্ৰামাৰ নেতৃত্বত চতুৰ্থবাৰৰ কাৰণে চৰকাৰ ইয়াত আহিব ৰাজনীতিৰে কিন্তু হীৰাই অনায়াসে আচলতে গাদীত বহাৰ এটা সপোন দেখিছে আৰু নৱশৰণীয়ে আচলতে নিজে এইবাৰ কিন্তু এগৰাকী প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছে চাওক নৱশৰণীয়াক লৈ আমি আগতো চিন্তা কৰা নাছিলোঁ আমি আজিও চিন্তা নকৰোঁ কাৰণ নৱশৰণীয়াই তেওঁ সাংসদ হৈছে এটা ইছ্যুৰ ওপৰত ভিত্তি কৰি সাংসদ নিৰ্বাচিত হৈছে কোকৰাঝাৰ সমষ্টিত কিন্তু ওদালগুৰি জিলাৰ বাতাবৰণ ওদালগুৰি জিলাৰ যি পৰিৱেশ ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে সমিল মিলেৰে এটা শান্তিপূৰ্ণ বাতাবৰণত একেটা সমাজত জীয়াই থাকিব বিচাৰে আৰু যোৱা সময়ছোৱাত হাগ্ৰামা মহিলাৰ নেতৃত্বত এই অঞ্চলৰ ৰাইজ যথেষ্টখিনি সুৰক্ষিত অনুভৱ কৰিছে এই অঞ্চলত এনেধৰণৰ কোনো ঘটনা এই অঞ্চলত হোৱা নাছিল যে ইয়াত থকা বড়ো অনাবড়ো তেনেধৰণৰ বিভাজনেৰে কোনোবাই ৰাজনীতি কৰিব এই ওদালগুৰি জিলাৰ ৰাইজে কেতিয়াও তেনেধৰণৰ পৰিৱেশ সৃষ্টি হ'বলৈ নিদিয়ে গতিকে হীৰা চৰণীয়াই পেপাৰত ভাগ হৈ আছে টিভিত ভাগ হৈ আছে গতিকে বাস্তৱত তেওঁলোকে
10টা নহয় 40টা সমষ্টিত নিৰ্বাচন খেলিম বুলি কৈছে মই নাভাবোঁ ক'ৰবাত তেওঁলোকে জিকিব পাৰিব মই অকণমান মোৰ মনত সন্দেহ আছে যে তেওঁলোকে কতো 2-4 হাজাৰ ভোট কালেকশ্যন কৰিব পৰা ক্ষমতা অবৰুৰ হীৰা সৰণীয়াৰ তেওঁলোকৰ গণসুৰক্ষা সমিতিৰ যিটো নাম পাৰ্টি এওঁলোকে কতো কালেকশ্যন কৰিব নোৱাৰে আপুনি মধুপুৰ সমষ্টিৰ এগৰাকী প্ৰাৰ্থী গতিকে আপুনি এবাৰ কিমান ভোটত জয়ী হোৱাৰ আপুনি আশা প্ৰকাশ কৰিছে চাওক মই যোৱা নিৰ্বাচনবিলাকতকৈ এইবাৰ যিটো আমাৰ বাতাবৰণ বৰ্তমান যিটো ৰাজনৈতিক বাতাবৰণ মই 25,000তকৈ অধিক ভোট মই পাম ইয়াত কোনো সন্দেহ নাই মৰৈবাৰী সমষ্টিৰ ৰাইজে ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে মুকলি মন লৈ ইতিমধ্যে ওলাই আহিছে আজিৰ যিটো বাইক ৰেলী আজিৰ যিটো সভা বা এইখন যিটো সমাৰোহ আমাৰ যুৱ সমাৰোহ ইয়াত অকল যুৱক বন্ধুসকলহে আহিছে মোৰ সমষ্টিত আজি যিমানখিনি ল'ৰা ওলাই আহিছে 1200তকৈ অধিক বাইক আহিছে এটা বাইকত দুজনকৈ আছে বাছ আহিছে উইংগাৰ আহিছে মেজিক আহিছে আমাৰ সমষ্টিৰ পৰা 5,000তকৈ অধিক আজি যুৱক বন্ধুসকল এইখন সমাৰোহত তেওঁলোকে অংশগ্ৰহণ কৰিছে মই নিজেই মোৰ সমষ্টিৰ পৰা বাইকত উঠি ইয়ালৈকে মই আহিছোঁ एसेयावनो दिनैनि रादाबखौ फोजोबनाय जाबाय गोजोन्थों